হাই হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল ৰূপম বৰা চেনেলৰ সকলোকে নতুন এটা ভিডিঅ'তে স্বাগতম জনাইছোঁ। আৰু আজি মই বৰ্তমান উপস্থিত আছোঁ আপোনালোকৰ এখন ধুনীয়া ধাৰাবাহিক চিৰিয়েল, আৰু সকলোৱে চিনি পায়, বৰ্তমান চলি আছে বৰষা যেতিয়া নামে। আৰু বৰষা যেতিয়া নামে য'ত শ্বুটিং হয়, আৰু এইফালে মোৰ পিছফালে শ্বুটিং চলিয়ে আছে। ফ্ৰেণ্ডসকল, মই বৰ্তমান আপোনালোকক কৈছোঁৱে মই শ্বুটিং স্পটত আছোঁ, আৰু এইফালে বৰষা যেতিয়া নামে শ্বুটিং এইখিনি জেগাত হৈ আছিল অলপ আগতে। আপোনালোকে যদি দেখিছে এইটো হেৰিটো শ্বুটটো, আৰু এইখিনি জেগাতে হৈ থাকে। আৰু ঘৰটো এইটোৱে, এইফালৰ দিকে গোটেই মানে সম্পূৰ্ণ শ্বুটিং ইয়াতে চলে। ঘৰটো এইফালে ভিতৰত আছে, এইটোৱে ঘৰ, ভিতৰখিনি ইয়াত চলে। আৰু বাহিৰৰ পৰিৱেশটো ইমান ধুনীয়া লাগে, কি ক'ম আৰু, বহুত ধুনীয়া। আৰু চাওক, ইয়াত ভাস্কৰদা আছে আৰু মই আহিছোঁ, দুইজনে তাৰ পৰা আমি মানে হেৰি কৰি ল'ম, বাহঁতৰ ৰুদ্ৰদা আৰু মৌচুমীদা মানে ইণ্টাৰভিউ অকণমান টাইমত ভিডিঅ'টো জাষ্ট ভিডিঅ' হয়, আপোনালোকে কাট নকৰিব, সম্পূৰ্ণ ভিডিঅ'টো ওচৰত আছে। ভাল লাগিছে আহি, ভিডিঅ'টো চাই দিব। বৰ্তমান মোৰ লগত আছে বৰষা যেতিয়া নামে চিৰিয়েলখনৰ জনপ্ৰিয় অভিনেত্ৰী মধুস্মিতা দিহিঙীয়া। মানে চিৰিয়েলখনৰ কিছু কথা জানিম, বা এইখন চিৰিয়েল কৰি আপোনাৰ কেনেকুৱা লাগিছে? খুব বেছি ভাল লাগিছে, অভিজ্ঞতা খুবেই ভাল। প্ৰতিটো কলা কৌশলীৰ লগত এখন চিৰিয়েল কৰিবলৈ পাই মই খুবেই সুখী। আৰু বৰষাৰ চৰিত্ৰটি সকলোৱে গ্ৰহণ কৰি লোৱাৰ বাবে মোৰ খুব বেছি ভাল লাগিছে। অকল মোৰ চৰিত্ৰটো বুলিয়ে নহয়, প্ৰতিটো চৰিত্ৰ ইমান ধুনীয়াকৈ আঁকোৱালি লৈছে। আমাৰ চিৰিয়েলখন চাইছে, আশা কৰোঁ আমাৰ চিৰিয়েলখন শেষলৈকে আপোনালোকে অতি আগ্ৰহেৰে চাই থাকে। আৰু বৰষা মানে চিৰিয়েলখনত যি বুলি আছে সেই বুলি মাতি দিছোঁ। আৰু আপোনাৰ মানে বায়'গ্ৰাফীৰ অলপমান কিবা? মোৰ বায়'গ্ৰাফী হৈছে, মই শিৱসাগৰ গেলেকী হাৰকিনাত জন্ম হৈছোঁ, আৰু দেউতাৰ চাকৰি সূত্ৰে গুৱাহাটীৰ কাহিনীপাৰাত থাকোঁ। মই মানে মোৰ স্কুলিং আছিলে জাতীয় বিদ্যালয়, তাৰপিছত মই গ্ৰেজুৱেশ্যন HS মই পাছ কৰিছোঁ বি বৰুৱা কলেজ, আৰু বৰ্তমান মই মাষ্টাৰ্ছ কটন কলেজৰ পৰা কৰি আছোঁ। আৰু মোৰ ঘৰত মা দেউতা থাকে। মধুস্মিতা বা মানে অভিনয় জগতৰ বাহিৰে আৰু আপুনি কি কৰি বেছি ভাল পায়? মই ডান্স কৰি ভাল পাওঁ, গান গাই ভাল পাওঁ, গান শুনি ভাল পাওঁ, ফুৰিব ভাল পাওঁ। আৰু সকলোৱে হয়তো জানে মধুস্মিতা বাই মানে DY বিহুৰাণীৰ কিতাপটো অৰ্জন কৰিছিল। বিহু আপোনাক মানে কেনেকুৱা লাগে নাচি? বিহু বুলি ক'লেতো আমাৰ অসমীয়া মানুহ গা ৰাইজাই কৰে। বিহুটো কেনেকুৱা লাগে বুলি ক'লে সেইটো মানে সুধিবই নালাগে, মোৰ বেছি ভাল লাগে বিহু। আৰু এতিয়া বহাগৰ বতৰ, কপৌ ফুলিছে, নাহৰ ফুলিব, সকলোৰে ঘৰে ঘৰে বিহু আৰু পিঠা পনা হ'ব। তাৰপিছত এতিয়া আহোম হয়, আমাৰ ঘৰত সাজ বনাইছে, সাজো খোৱা হ'ব। সাজ খায়নে আপুনি? খাওঁ বুলি ক'লে তাৰপিছতে খুব বেছি ভাল লাগিব, বহুত ফূৰ্তি কৰিম। আৰু বিহুৰ বতৰত মোৰ চবতকৈ ফেভৰেট মানে বিহু বুলি ক'ব লাগিব, ফেষ্টিভেল। বা ইমানখিনি সময় দিয়াৰ বাবে বহুত ধন্যবাদ জনালোঁ। আৰু তোমাৰ নামটো কি আছিলে? ৰূপম বৰা। ৰূপমৰ চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, আৰু আগবাঢ়ি যাওক বুলি কামনা কৰিম। ধন্যবাদ।